আমি উপস্থিত তেতিয়া আপোনালোকে অলপ ভাবিব জনতা পাৰ্টিৰ আমাৰ ৰেলী আছে সভা আছে ইছলামনগৰ টেংলিবাৰ আমি উপস্থিত ইছলামনগৰ টেংলিবাৰ এয়া চাওক আপোনালোকে জনসমুদ্ৰ আমি দেখুৱাবলৈ যত্ন কৰি আছো হাবিব মহম্মদ চৌধুৰীয়ে পৰিৱৰ্তন ব্যৱস্থা দি আছে বিভিন্ন আঁচনি দি আছে আজি দেখিবলৈ পোৱা গৈছে হেজাৰ হেজাৰ লোকে আহি উপস্থিত হৈছে সভাত আমি সভাৰ কিছু দৃশ্যখিনি আমি আপোনালোকক ভিন্নকান্দি সমষ্টিত দেখিবলৈ পোৱা গৈছে বিজেপিৰ জোৱাৰ উঠিছে আৰু বিজেপিৰ জোৱাৰে একাংশ ৰাজনৈতিক দলৰ নিৰ্ধাৰণ কৰিছে আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছো এয়া চাওক হেজাৰ হেজাৰ লোকৰ সমাগম হৈছে আৰু ভিন্নকান্দিৰ ৰাজনৈতিক যি মহল আছে এই ৰাজনৈতিক মহলটো একদম পাল্টি মাৰিছে বুলি ক'ব লাগিব দেখিবলৈ পোৱা গৈছে সকলো দলে বলে একেলগে সকলো আহি উপস্থিত হৈছে যি ইছলামনগৰ আছে ইছলামনগৰ টেংলিবাৰ দেখিবলৈ পোৱা গৈছে সকলো আহি উপস্থিত এই মুহূৰ্তত আমি আপোনালোকক জনসমুদ্ৰ দেখুৱাবলৈ যত্ন কৰিছোঁ ভিন্নকান্দিৰ জীৱন হাবিব মহম্মদ চৌধুৰীৰ নেতৃত্বত আজি দেখিবলৈ পোৱা গৈছে ইছলামনগৰত এক বৃহৎ আয়োজন কৰা হৈছে আৰু আমি ৰেলীৰ কিছু দৃশ্যাংশখিনি আমাৰ হাতত আছে আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম আৰু এয়া দেখিবলৈ পোৱা গৈছে এই জনসমুদ্ৰ এটা বতৰা দি গৈছে যে অহা যি 2026 চনত যি নিৰ্বাচন আছে এই নিৰ্বাচনত হয়তো ভিন্নকান্দি বিজেপিৰ দখলত যাব বুলি এক বতৰা দেখা গৈছে আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছোঁ আপোনালোকে সভাৰ দৃশ্যখিনি চাওক আৰু এইবাৰ বিজেপিৰ জোৱাৰে দেখিবলৈ পোৱা গৈছে একাংশ ৰাজনৈতিক নেতাসকলৰ নিৰ্ধাৰণ কৰিছে আমি এই মুহূৰ্তত উপস্থিত ইছলামনগৰত আৰু ইছলামনগৰৰ কিছু দৃশ্যাংশখিনি আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছোঁ চাওক পৰিৱৰ্তন উন্নয়নৰ দিশত এইবাৰ হাবিব মহম্মদ চৌধুৰীয়ে বিশাল ৰেলী আয়োজন কৰিছে আৰু সভা যিখন ইছলামনগৰত আয়োজন কৰা হৈছে আজি আপোনালোকে চাওক কেনেধৰণে মানুহ আছে আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছোঁ জনসাধাৰণ ওলাই আহিছে এইবাৰ বিজেপিৰ যি জোৱাৰ উঠিছে এই বিজেপিৰ জোৱাৰে হয়তো বহুত ৰাজনৈতিক দলৰ নেতাসকলৰ নিৰ্ধাৰণ হ'ব পাৰে সেয়া আমি সম্পূৰ্ণ সভাৰ ভিডিঅ' আছে আমি সভাৰ ভিডিঅ'খিনি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম আমাৰ হাতত আছে সম্পূৰ্ণ সভাৰ ভিডিঅ'খিনি আপোনালোকে চাই থাকক